মা পিছে চৰাই হালধীয়া আহিছে এই ঘৰৰ কাষে ছটিয়াব লাগে মাটিমাহ হালধি পানী সেইকাৰণে আমি ৰাখি দিছোঁ বাল্টিঙত পতাতে পিচিম আৰু গাইছ মা হালধি গা ধুৱাম বুলি গাইছ চৰাই পিছে মোক আৰু এইফালে মাহ হালধি পিচি হৈ গ'ল এনেকৈ থৈ দিলোঁ ইয়াতে মিঠাতেলো দি দিম বছৰেকৰ বহাগৰ বিহুত এনেদৰে মানে গৰু গা ধোৱাৰ পিছত মানুহে গা ধুব লাগে বুলি কয় আৰু সেইবাবে আমি অলপমান ঘৰতে পিচি ল'লোঁ আৰু লগতে মামাহঁতে দি পঠাইছিলে ওচৰৰ দাদা এজনেও দিছিলে আৰু এই ভিডিঅ' ক্লিপটো হৈছে মামাহঁতৰ ঘৰত গৰু গা ধোৱা মামাহঁতে ঘৰৰ পৰা ভিডিঅ'টো কৰি মোক পঠাইছিলে ধুনীয়াকৈ সেইবাবে আপোনালোকৰ লগতো আগবঢ়াই দিলোঁ ভিডিঅ'টো কেনেকুৱা পায় ভিডিঅ'টো শেষত ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাই দিব আৰু আপোনালোকৰ বিহু কেনেকুৱা গৈছে তাকো জনাব আৰু এইখিনিতে এষাৰ কথা কওঁ আপোনালোকে ভাবিব পাৰে মামা আকৌ ঘৰৰ গৰু গা ধোৱা ভিডিঅ'টো দিছে নিজৰ ঘৰৰ নাই বা কি কাৰণে দিয়া নাই আচলতে আমাৰ ঘৰত গৰু নাই সেইবাবে এনেকৈ মামাহঁতৰ ঘৰৰ পৰা দি পঠোৱা ভিডিঅ' ক্লিপটোকে দি দিছোঁ আপোনালোকৰ মাজলৈ
আৰু গৰু গা ধুৱাই পেলাই এয়া নতুন পঘা বান্ধিব গৰু, সেইবাবে নতুন পঘাত মাহ হালধি তেল এনেকৈ সানি তাত দুবৰি বনো দি দিয়ে। আগতে আমাৰ দি দিয়ে তেনেকৈ, এনেকৈ দি পেলাই এতিয়া ধুনীয়াকৈ ৰাখি সন্ধিয়া সময়ত গৰু জাক দি পেলাই বাটত জাক দিয়ে, গোহালি ঘৰৰ ওচৰত জাক দিয়ে। মানে কি ক'ম আৰু, আজি বিহু দিনটো আহিলে মোৰ বহুত মনত পৰে ঘৰলৈ। আৰু এইফালে একদম মাহ হালধি অকণ সানি দিলোঁ ভতিজাটো আৰু মোৰ ল'ৰাটো মাহ হালধি দি গা ধুৱাবৰ কাৰণে সানি দিলোঁ। এনেকুৱা চিঞৰি চিঞৰি কান্দিছে। গাইছ মাহ হালধি সানিব পাই কাণত লগাইছে। নমস্কাৰ অসমবাসী ৰাইজ, আপোনালোকলৈ সকলোকে ৰঙালী বিহু হিয়া ভৰা শুভেচ্ছা জনালোঁ মোৰ আৰু আমাৰ পৰিয়ালৰ তৰফৰ পৰা। লগতে ৰঙালী ৰঙেৰে ৰঙীন হৈ পৰক আপোনালোকৰ জীৱনবোৰ, তাকে কামনা কৰিছোঁ। আৰু চাই যাওকচোন আজি দিনটো কি কি কৰিছোঁ, কি কি কৰা নাই, অকণমান ক্লিপ ৰাখি থৈছোঁ যাতে স্মৃতি হিচাপে ৰৈ যায়, সেইবাবে। আৰু আপোনালোকে চাওক, ইফালে আমাৰ দেহা গা পা ধুই একদম ধুনীয়াকৈ মোবাইলত ব্যস্ত। গাইছ মাহ হালধি সানি দিলোঁ কাৰণে খং উঠি আছে। চাই দিয়া বা গাইছ এয়া মোৰ ল'ৰাটো এতিয়া কি আনিব যাবা? ঢোল কৈ দিছোঁ, কি আনিব যাম কৈ দিয়া। এতিয়া আমি গাইছ ঢোল আনিব যাম, ঢোল নাপালে তাল আনিম ন। আৰু এইফালে এয়া একদম ঢোল আৰু এইফালে এযোৰ তাল আনি দিয়া হৈ গ'ল। দুইটালৈকে দুটা ঢোল দুযোৰ তাল। এইবাৰ হুঁচৰি গাম বুলি কৈছে, নাজানো কি কৰে, যায় নে নাযায়, কিন্তু আনি দিয়া হৈ গ'ল। আগতে আনি দিছিলোঁ এটা, সেইটো একদম মানে বজাই পেলাই ফুটাই পেলালে, সেইবাবে এইটো আকৌ এইবাৰ বিহু বুলি নতুন, ডাঙৰ বেছি ডাঙৰ নোৱাৰে ন, সৰু হৈ আছে, সেইবাবে এইটোকে আনি দিয়া হৈছে। ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। বিহু খাবলৈ মামীহঁতৰ ঘৰলৈ আহিছোঁ। মামীয়ে তামোল কাটি আছে। বিহু শুভেচ্ছা দিয়ক। বিহু শুভেচ্ছা দিবলৈ ক'ব লাগে, কেনেকুৱা মানুহ দেখিছে গাইছ। আৰু এইফালে মামা একদম পূৰা গাড়ীখন কিবা কৰি আছে আৰু একদম বিহু বুলি মামাহঁতৰ ঘৰ পাই গ'লোহি। আমাৰ যাবলৈ জেগাই নাই মামাহঁতৰ ঘৰ বাদে, সেইকাৰণে মামাহঁতৰ ঘৰলৈকে আহিলোঁ। নিজৰ ঘৰখনো ইমান দূৰ, যাবই নোৱাৰোঁ, মামাহঁতৰ ঘৰলৈকে আহিলোঁ গাইছ। তাকে মামাই আপোনালোকক অকণমান কেইষাৰমান কৈছে, তাকে শুনক। এই বাপতি সাহোন ৰঙালী বিহুটি উলহ মালহেৰে উদযাপন কৰিব মানসেৰে আমাৰ অসমীয়া সমাজত এটা প্ৰস্তুতি চলিছে। সেয়েহে আমি অসমীয়া হিচাপে এই বাপতি সাহোন ৰঙালী বিহুটিত আমি সমূহ অসমবাসী ৰাইজক ওলগ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ, যাতে অসমীয়া নৱবৰ্ষৰে প্ৰথম প্ৰাক মুহূৰ্তৰ পৰা একে শেষাংশলৈকে যাতে আনন্দৰে ৰঙীন হৈ থাকক সকলোৰে মনবিলাক, আৰু সকলোৱে যাতে উজ্জ্বল কামনা কৰিলোঁ। হেপী ৰঙালী বিহু। গাইছ এইফালে এয়া চাওক, চলোৱা চলোৱা। এইফালে বৈ পুৰা চাইকেল চলোৱা লাগি গৈছে আৰু মোৰ ল'ৰাটোৱে খেলি আছে এনেকৈ। এইফালে দেহা গাইছ। এইফালে এয়া চাহৰ পৰ্ব চলি আছে, চাহ খাবলৈ। আৰু আমাৰ এইটো এটা হেৰি দেই, এইটো এটা পুতলা নামটো কৈছে যে কেমেৰাটো ভালকৈ অহা নাই। মামাহঁতৰ ঘৰত আহি একদম 100 এবিধ শাক বুটলত লাগি গৈছোঁ। এইফালে বৌৱে বুটলিছে আৰু মই ভিডিঅ' কৰিছোঁ। এয়া ঢেৰ শাক আছে ইয়াত, কি নাম চাম নাজানো আৰু। এইফালে আছে কণবিলাহীও আছে, আৰু এয়া আৰু এইফালে ডেকা চা মুখখন লাজতে গোটেই কিনো এনি টাইম ভিডিঅ'ত দেখাব গ'লে গাইছ লাজ কৰি দিয়ে। মই কি হ'ব এতিয়া কওকচোন বাৰু। লাজ চাজ কৰিব নালাগে, আজি গৰু বিহু 100 এবিধ আমাৰ ভাগিন বোৱাৰীয়ে শাক বুটলি আছে। এয়া শাক কেইবিধমান আছে ইয়াত? আছে 7-8 বিধমান আছে গাইছ। ঘৰতো মায়ে বুটলি থৈছে। আপোনালোকৰ ফালে খায় নে নাখায় ক'বচোন। 100 এবিধ শাকৰ আজি চব্জি আমি বিহু দিনা ইয়াত খাওঁৱে। 100 এবিধ নহ'লেও হয়গৈ আৰু অলপমান। এয়া 100 বিধ শাকৰ ভাজি, আৰু এইফালে মাটি দালি, থেকেৰা, জাতিলাও মানে এনেকৈ দি পেলাই বনাব আজি।
এয়া থেকেৰা ধৰিছে গৰু চাটত দিয়া হালধি আৰু বুট দুটামানো আছে বুটকেইটা বাৰু এনেই থাকি গ'ল এনেকৈ পেলাই আজি আমাৰ ঘৰত নিৰামিষে হ'ব এনেকৈ 100 এবিধ শাক পাচলি আৰু মাটি দাইল থেকেৰা এনেকৈ